স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আহি আছোঁ আমি সুমনিৰ ভণ্টি ঘৰত নাই, নিজৰ ঘৰত। ভণ্টিয়ে কৈছে ব'ল ধান দাব যাওঁ বুলি পথাৰত। তাকে আমাৰ কাঠে যাওঁ বুলি ভাবিছোঁ। চাই থাকক ভিডিঅ'টো, পথাৰত লগ পাম একেবাৰে। পিন্ধি লওঁ দীঘল চোলা এটা, নহ'লে ধানৰ পাতে কাটিব পথাৰলৈ। গৈ আছোঁ পথাৰ পোৱা নাইগৈ আৰু পামগৈ আৰু। এইবাৰ ৰিণাই নিব বিয়া মাৰি। এইফাল দিব লগা এইফাল নহয়, এইফাল দি ৰাস্তা ভুল হৈ গৈছে একেবাৰে। এইয়া আমাৰ দাৱনী ধান ডালে দেই। গাইজ এইখিনিতে আপোনালোকৰ কথা কওঁ, আপোনালোকৰ ফালে ধান কাটিছে নে নাই জনাব, কিন্তু আমাৰ ফালে আমি ধান কটা আৰম্ভ কৰিছোঁ। তো গাইজ চাহ পানী চাওক, আমাৰ দাৱনীবিলাক কেনেকৈ বহি আছে। কামত লগা দাৱনী নাই বাৰু, কামত নোহোৱা দাৱনীহে ঢেৰ আছে। চাহটো খাই লওঁ, চাই থাকক ভিডিঅ'টো। লাল চাহ আৰু বিস্কুট দেই, মোৰ বিস্কুটটো কেলৈ গ'লি? এইটো চাহ পোৱালি হোৱা বিস্কুটে কাইলৈ খাইছে। চাহ পাছততো কি ওলাব গম পাইছে আপোনালোকে? ভাত ওলাব, ভাত। ভাত ঘৰত বনা পঠাত হ'ব। ঘৰত ভাতটো গৈছে, ঘৰতহে হ'ব গৈছে। পথাৰত মানে আপোনালোকে খাব পাৰিলে নে? এতিয়া বেয়া নাপাব আৰু দেই, ঘৰতহে ভাতটো দিব, আপোনালোকে খাব নাপাব আৰু। ঘৰত যদি দেখাব পাওঁ তেতিয়া দেখাম বাৰু ভাতত কি কি লগত থাকে। এতিয়া পথাৰত চাহটো দি ঠগিব নিচিনা পাইছোঁ আৰু। কৈ দিব লাগে, এইজনী হৈছে ধৰম পত্নী দেই মোৰ। এইজনী হৈছে মুখখন দেখা হ'ব। এইজনী হৈছে আমাৰ মাজু ভণ্টি ঘৰত কালিয়ে আহিলোঁ আমি। কালি ভিডিঅ' বনাব পৰা নগ'ল অহাওঁতে। এইটো হৈছে আমাৰ মাজু বইনাই, এইটো হৈছে ডাঙৰ বইনাইটো, সেইটো আঁৰ হৈ আছে। তাৰপৰা এইজনী হৈছে ডাঙৰ ভণ্টিজনী, আঁৰ হৈ আছে এফালে। লাজ কৰে এইবিলাক, বৰ লাজ কৰে। কি বনাবা ভিডিঅ'। তাৰপৰা এইজনী হৈছে ভাগিনজনী। এইটো হৈছে আমাৰ পোৱালিটো, চাহ খাই একেবাৰে ক'বলৈ বাকী নহয় সেইকেইটা। চাই থাকক, চাহটো খাই লওঁ, তাৰপৰা আকৌ ধান কাটিম অলপ। এই অলপমান বাকী আছে, এডৰামান হ'ব আৰু। সেই মানুহটো ৰখি থকাৰ পৰা এনেকৈ কৰি এইটো সীমা কৰি এয়া লাগে কটা হৈছে। একেবাৰে কটা নাছিলে, আজিয়ে প্ৰথম কটা হৈছে ধান। তো গাইজ ভাত খাবৰ কাৰণে গৈ আছোঁ এয়া পথাৰৰ পৰা। যিহেতু পথাৰলৈ ভাত নানিলে ঘৰতে খাব লাগিব। এতিয়া ভাত খাই মেলি আৰু ধান কাটিব নাহোঁ আৰু, একেবাৰে ডাইৰেক্ট ঘৰলৈ যাম একেবাৰে। কালি আহিলোঁ যিহেতু আজিতো ঘৰলৈ যাবই লাগিব, ঘৰ এখনৰ কথা আছে। চাই থাকক ভিডিঅ'টো। তো গাইজ অৱশেষত ভাত পানী খাই ভণ্টি ঘৰৰ পৰা ওলাই আহিলোঁ ঘৰলৈ যাওঁ বুলি। তাৰপৰা ভণ্টি ঘৰত ভাত খাওঁতে দেখাম বুলি ভাবিছিলোঁ, দেখাব নোৱাৰিলোঁ অলপ অসুবিধাৰ কাৰণে। তো গাইজ গাই নদী পাৰ হৈছোঁ আমি ঘৰ, আৰু 1 কিলোমিটাৰমান যাব আছে আৰু। পেঞ্চন তিতি এদাই, পানী অলপ সৰহ হৈ আছে, আহি আছে পাছত।
এফালে সেই আগত গৈ আছে নদী পাৰে পাৰে গৈ আছোঁ ঘৰলৈ বেছি নাই আৰু পামগৈ এতিয়া 5:30 বাজিলে পাইছোঁহি কাপোৰ কানি সলাই লওঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু যদি ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে নতুন নতুন মোৰ ভিডিঅ'বোৰ পাই থাকে আজিলৈ বাই বাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব পাৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আজিলৈ বাই 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 আজিলৈ বাই বাই